আজি এটা নতুন ভিডিঅ' বনাম বুলি আহিলোঁ। যিহেতু আজি 31 ডিচেম্বৰ, আজি আমি মানে কি পুৰণিক বিদায় দিম, গতিকে পুৰণিক বিদায় দি নতুনক আদৰিম। সেইকাৰণে জাষ্ট এনেকৈ এটা সৰু সুৰাকৈ পাৰ্টি এটা কৰিছোঁ। আৰু লগতে মোৰ লগত আছে পিণ্টু ভাই, মোৰ লগত আছে পিণ্টু ভাই, পুৰা ডেন্স কৰি আছে। আৰু আজি আমি ইয়াত খানা বনাই আছোঁ আজিৰ কাৰণে। তাৰপিছত এয়া আমাৰ মিউজিক ছেট, সৰু সুৰাকৈ এটা মিউজিক ছেট আনি লৈছোঁ। এইটো আমাৰ মিউজিক ছেট সৰু সুৰা। তাৰপিছত ইয়াত গানৰ গোটেইখিনি কৰিছোঁ। এইটো হৈছে আমাৰ ৰুম। এয়া মই বৰপেটাত আছোঁ বৰ্তমান। আৰু আপোনালোকে চাই থাকক। যিহেতু মোৰ বাৰ্থডে বুলি আজি লাইফত প্ৰথম টাইম, মানে ফাৰ্ষ্ট টাইম কেক কাটিছোঁ ষ্টুডেণ্টৰ দ্বাৰা। ভাল লাগিছে বহুত। আপোনালোকক বাৰ্থডে ভিডিঅ'টোৰ জৰিয়তে মই বাৰ্থডে কেক কটা গোটেইখিনি দেখাম। তাৰ আগতে মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ গোটেই অসমবাসীকে, যাতে আহিব লগা দিনকেইটা গোটেই সকলোৰে ভালে যায় আৰু যাতে কৰোণা মহামাৰীৰ পৰা আদি কৰি সকলোকে ৰক্ষা কৰে, তাৰে কামনা কৰিলোঁ। এতিয়া মই আজিৰ দিনত কি কৰিলোঁ, মোৰ বাৰ্থডেত কি কৰিলোঁ, মই গোটেইখিনি দেখাম আৰু আপোনালোকে চাই থাকক। ঠিক আছে, চাই থাকক, মিছ নকৰিব। আপোনালোকে চাওক, এইটো হৈছে মোৰ কেক, যি মানে কি ষ্টুডেণ্টবোৰে অনা এইটো কেক। আৰু এতিয়া মই কেক কেনেকৈ কাটিছোঁ গোটেইখিনি দেখাই আছোঁ, চাই থাকক আপোনালোকে। ৰাতিপুৱাৰ দৃশ্য এইটো, মই গোটেইখিনি দেখাই আছোঁ আপোনালোকে লাইফত। যিহেতু প্ৰথমবাৰ কেক কাটিছোঁ, বাৰ্থডে কেক, গতিকে আপোনালোকক মই দেখাবলৈ ওলাইছোঁ, চাই থাকক। চাওক ন, আপোনালোকে চাই থাকক ভিডিঅ'টো। মানে বহুত ভাল লাগিছে আৰু আজি যিহেতু প্ৰথম, গতিকে ভাল লাগিছে। আগতে বাৰ্থডে ইউজ কৰোঁ, কিন্তু মানে কি কেক কটা নাই, জাষ্ট নামঘৰত ঠকি দিওঁ বা শৰাই দিওঁ, সেনেকৈ পালন কৰিছিলোঁ। কিন্তু আজি ফাৰ্ষ্ট মানে এইটো ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, চাই থাকক আপোনালোকে। খানা এটা খুৱাই দিলোঁ বাৰ্থডে বুলি, আৰু পোজ দিব ধৰিছে। জাষ্ট নৰ্মেল এটা খানা এটা খুৱাই দিছোঁ, প্ৰথমবাৰ হেৰি কৰিছোঁ, গতিকে সকলোকে খুৱাই দিছোঁ। আৰু চাই থাকক, আমাৰ ৰান্ধনি দি আছে, খানা মিলাই আছে। আৰু আমাৰ খানাৰ আজিৰ আইটেম আৰু এইখিনি চিকেন দি আছে। আৰু মানে কি আজিৰ মোৰ বাৰ্থডে প্ৰাইজ এইকেইটা পালোঁ। এইকেইটা কি দিছে মই আনবক্সিং কৰি দেখাই আছোঁ আপোনালোকক। চাই থাকক কি আছে, মই আনবক্সিং কৰি আছোঁ। কি দিছে চাই দিম আৰু দেখাই আছোঁ আপোনালোকক। চাই থাকক আপোনালোকে, চাওক ন। এটা পাইছোঁ কিটকাট, আৰু এইটো কিটকাট, আৰু এটা কলম দিছে। থেংক ইউ বাৰু। কোনে দিছিল নামটো পাহৰি গ'লোঁ মই, কিন্তু তথাপিও ভিডিঅ'টোৰ জৰিয়তে মই থেংক ইউ, মানে কি মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এটা দিছে, এইটোতো তাৰ চাগে ছেম, মানে গম পাইছোঁ মই, মানে চকলেট এটা আছে, কিটকাট আৰু কলম এটা, কিটকাট আৰু কলম এটা। এতিয়া মই এইটো দেখাই দিম আপোনালোকক, এইটো কি আছে চাওক আপোনালোকে, চাওক ৱাটছ, এইটো ফাষ্ট টেক্সৰ হয়।
5 টেগৰ হয়, ভালে লাগিছে। আৰু এটা গছপুলি দিছে, এইটো মোক মানে গছপুলি নহয়, ফুলৰ টাব এটা দিছে। তাৰ কাৰণে মই মোৰ ফালৰ পৰা গোটেইকেইজনকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে সকলোৰে ভাল হয় আৰু যাতে নিজে কিবা এটা কৰি চলিব পাৰে আৰু কৰোণা যাতে নোহোৱা হয় আৰু। ঠিক আছে, এই ভিডিঅ'টোত আপোনালোকক ইমানখিনিয়ে দেখালোঁ। এয়া মই গোটেইখিনি ৰাতিপুৱাৰ পৰা আদি কৰি গোটেইখিনি দেখালোঁ আৰু এতিয়াও গোটেইখিনি দেখালোঁ। গতিকে ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ গোটেই অসমবাসীক। জয় শ্ৰীৰাম, জয় হিন্দ, জয় আই অসম। ঠিক আছে, বাই বাই।